আজি ইমান ৰ'দটো ডাঙৰ হৈছে। আজি টেঙা চব্জিকে বনাম বুলি ভাবিছোঁ আৰু মাছৰ লগত কিবা আম টেঙা কেঁচা আম বনাম বুলি ভাবিছোঁ আৰু বাকলিখিনি গুচাই লৈ মিক্সিতে অলপমান গুড়ি কৰি ল'ম। একেবাৰে গুড়ি নকৰোঁ আৰু অলপমান ডাঙৰকৈ থাকাকৈ গুড়ি কৰি দিছোঁ, বেছি মিহি নহয় আৰু মাছখিনি অলপমান ফ্ৰাই কৰি লওঁ। পিঁয়াজ লচুনবিলাক অলপমান ফ্ৰাই কৰি লওঁ। জিৰা অলপ লগালোঁ, ৰঙা মিৰ্চিটো লগাই দিলোঁ, তাৰপিছত এই পিঁয়াজ জলকীয়া অলপ কাটি দিলোঁ, তাৰপিছত পিঁয়াজ দুটামান লগাই দিছোঁ, ফ্ৰাই কৰি লওঁ ভালকৈ। নিমখ হালধিবিলাক লগাই দিছোঁ আৰু ৰঙা জলকীয়া ৰঙা পাউডাৰটো লগাই দিছোঁ আৰু ধনিয়া জিৰা আৰু গৰম মছলা অলপ অলপ লগাইছোঁ, বেছি নাই লগোৱা। টেঙাত ইমান নলগালেও হয় বাৰু। আদা নহৰু সেইবিলাক অলপমান পেষ্ট কৰি থৈছিলোঁ, সেইবিলাক অলপমান লগাই দিছোঁ আৰু পিঁয়াজো অলপমান মই গুড়ি কৰি পিনি থৈছিলোঁ, সেইটোও অলপ লগাইছোঁ ডাঠ হ'ব বুলি চব্জিটো, আৰু খায়ো ভাল লাগিব। আৰু অলপ ভালকৈ মছলাখিনি সিজাই লৈছোঁ পানী অলপ দি পিনি। নৰসিংহৰ পাত অলপ আছিলে, তাকে এনেই অলপ লগাই দিলোঁ আৰু মছলাখিনি ভাজা হ'ল, গৰম পানী অলপমান ঢালি দিলোঁ। পানীখিনি উতলাৰ পাছত ফ্ৰাই কৰা মাছখিনি লগাই দিছোঁ। পিচা আমখিনি লগাই দিছোঁ আৰু দুটামান আম লগাই দিছোঁ, বেছি ডাঙৰ নাছিলে যে, সৰু আছিলে আমটো, সৰু মানে অলপ ঠিকেই আৰু কেঁচা আম, সেইটো লগাই দিলোঁ আৰু সিজাৰ টাইমতে লগাই দিছোঁ, কাৰণ আমটোতো ইমান সিজিব নালাগে যে। আৰু জালুকৰ গুড়ি ইলাইচি সেইটো পিচি ৰাখিছিলোঁ, অলপমান সিজাৰ টাইমতে লগাই দিম আৰু এনেই টেঙাত অলপমান জালুকৰ গুড়ি লগালে ভালেই লাগে। অলপ ভালকৈ সিজিবলৈ দিছোঁ আৰু মাছখিনি। কেঁচা আমৰ লগত আপোনালোকে খায় নে নেখায় নেজানো, আৰু মই এনেই প্ৰায় কেতিয়াবা খাওঁ বাৰু। আজিকালি অলপ ছিজন হৈছে, কেঁচা আমবিলাক ওলাইছে যে, এতিয়া প্ৰায় হৈ গ'ল চব্জিখিনি।
তাৰপিছত মই অলপ ধনিয়া অলপ লগাই দিলোঁ ওপৰতে। আৰু মই আজি জিৰা ৰাইচ বনাবৰ কাৰণে এইটো চাউল অলপ তিয়াই থৈছিলোঁ। চাউলখিনি তিয়াই থৈছিলোঁ মানে অলপ টুকি ৰাখিলোঁ আৰু সৰু সৰু 2 বাটিমান। তাৰপিছত ঘি অলপমান 2 চামুচ, সৰু চামুচ আৰু সেইটোতে ঘি লগতে বনাওঁ আৰু তেজপাত আৰু পিঁয়াজ, জিৰাখিনি অলপ ভাজি লৈছোঁ। তাৰপিছত আৰু পিঁয়াজ কাটি লৈছোঁ, চব কাটি লৈছোঁ আৰু পিঁয়াজ, নহৰু, আদা সেইবিলাক চব ঘিতে অলপ ফ্ৰাই কৰি লৈছোঁ। চাউলখিনি মই তাৰমানে চালনীতে এনেকৈ শুকাই ৰাখিছিলোঁ আৰু তিৱা আছিলে, বেছি তিয়াই ৰাখিব নালাগে। মই এনেই অলপমান কিবা কৰি পিনি তাত চালনীতে টুকি থৈ দিলোঁ চাউলখিনি। অলপ সময়, বেছি সময় নাই ৰখা, অলপ সময় ৰাখিছোঁ আৰু সেইটো অলপমান পিঁয়াজখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত আৰু নিমখ অলপমান লগাইছোঁ আৰু বেছি নাই লগোৱা। তাৰপিছত এনেই চেনিও লগাব পৰা যায় অলপমান, মই নাই লগোৱা আৰু। তাৰপিছত ইয়াত বাদাম চাদামো লগাব পাৰে আৰু সেইটো নাই লগোৱা। তাৰপিছত চাউলটো লগাই দিছোঁ আৰু চাউলখিনি, আপোনালোকে জহা চাউলো বনাব পাৰে। মই বাচমতি সেইটোৱে লগাই দিছোঁ আৰু তাৰপিছত অলপমান এইখিনি ফ্ৰাই কৰি লৈছোঁ ঘিতে। তাৰ চাউলখিনি অলপমান তিয়াই ৰাখিছিলোঁ যে সেইকাৰণে কোমল হ'ল আৰু সেইকাৰণে পানী বেছি নলগাওঁ আৰু কমকৈ পানীখিনি লগাই দিম হেৰিটোত। এনেই চাউলখিনি অলপ কোমল হ'লেই যে সেইকাৰণে পানীখিনি বেছি ঢালিব নালাগে, অলপমান ঢালি দিছোঁ আৰু হুইচেলটো বেছি নামাৰিলেও হৈ যায় আৰু 2টা হুইচেল লগাব দিলোঁ আৰু চাউলত। চালাড অলপ কাটি দিছোঁ আৰু লগতে চব্জিখিনি হ'ল। জিৰা ৰাইচো হৈ গ'ল। জিৰা ৰাইচখিনি বেছি কুকাৰত ৰাখিব নালাগে, তাৰমানে কিবা হ'ব অলপমান, তেতিয়া ভাল হয় আৰু সোনকালে উলিয়াই দিব লাগে। অলৰেডি হ'লেই আৰু চব হৈ গ'ল আৰু মোৰ চব্জি বনোৱা। এনেই টেষ্ট কৰি চাইছোঁ, ধুনীয়া হৈছে আৰু টেঙা যে।